নমস্কাৰ লেটছ লাৰ্ণ উইথ নয়ন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই নয়ন নাথ আৰু এই ভিডিঅ'ত আমি যেটো 500 জিকে কোৱেশ্চন সিৰিজ হয় আসাম জিকে কোৱেশ্চন সিৰিজ সেইকেইটা আমি ডিসকাস কৰি আছো আজি ইয়াৰ পাৰ্ট 2 হয় 21 ৰ পৰা 40 কোৱেশ্চন লৈকে আমি ডিসকাস কৰিম ঠিক আছে সো আজিৰ যেটো প্ৰথম কোৱেশ্চন হয় সেইটো হ'ল who was on duty in Assam, Lower Assam, under British administration in Assam. অসমত ব্ৰিটিছ প্ৰশাসনৰ অধীনত নিম্ন অসমত কোন কৰ্তব্যৰত আছিল ওকে তো কোন কৰ্তব্যৰত আছিল তেতিয়া ডেভিড বাৰ্নাৰ ডেভিড স্কট কেপ্টেইন ৱালিস থমাস ৰো তো ইয়াৰ যেটো সহি আনসাৰ হ'ব অপচন বি ডেভিড স্কট আছিল কি তেতিয়াৰ মানে ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ঠিক আছে নেক্সট কোৱেশ্চন King Kandapeshwar was allotted to settle in which place after the 1857 revolt? Raja Kandapeshwarok 1857 চনৰ বিদ্ৰোহৰ পিছত কোন ঠাইত বসতি স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছিল? তো অপচন আছে কি যোৰহাট, তেজপুৰ, শদিয়া আৰু গুৱাহাটী। তো ইয়াৰ ভিতৰত সহি যেটো আনসাৰ হ'ব এইটো গুৱাহাটী হ'ব। ঠিক আছে অপচন ডি টো হ'ল সহি আনসাৰ। ঠিক আছে নেক্সট কুৱেশ্চন চাওক In how many parts the British divided Assam for the provision of administration? প্ৰশাসনৰ ব্যৱস্থাৰ বাবে ব্ৰিটিছে অসমক কিমান অংশত বিভক্ত কৰিছিল তো ইয়াৰ যেটো সহি আনসাৰ সেইটো হ'ব 3 ওকে তিনিটা মানে অংশত বিভক্ত কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চন চাওক For how many days Captain Wallis stayed in Assam? কিমান মানে দিনলৈকে কেপ্টেইন ৱেলছে অসমত আছিল কেপ্টেইন ৱেলছে অসমত আছিল কিমান সময়ত 15 months 24 months 16 months আৰু 19 months তো ইয়াৰ ভিতৰত যেটো সহি আনসাৰ হ'ব সেইটো হ'ব গৈ অপচন সি 24 months ঠিক আছে 26 মাহ কি আছিল কেপ্টেইন ৱালিস অসমত আছিল Kanaklata Borua was killed while she was trying to hoist the tricolor in which police station? ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ চেষ্টা কৰা অসমত কনকলতা বৰুৱাক কোনটো আৰক্ষী থানাৰ সন্মুখত হত্যা কৰা হৈছিল ঠিক আছে তো আমি সকলোৱে জানো ইয়াৰ আনসাৰটো হ'ব কি গহপুৰ থানাত ঠিক আছে গহপুৰ থানাত তেওঁক হত্যা কৰা হৈছিল ঠিক আছে When did Assam Pradesh Congress Committee form? Assam Pradesh Congress Committee কেতিয়া গঠন হৈছিল? তো ইয়াৰ যেটো সহি আনসাৰ কোৱেশ্চন অপচন কেটা চাই লওক 1885 1905 then 1917 আৰু 1921 তো ইয়াৰ ভিতৰত সহি যেটো আনসাৰ হ'ব 21 ঠিক আছে অপচন ডি 1921 হ'ব গৈ ইয়াৰ সহি আনসাৰ ঠিক আছে আমি নেক্সট কোৱেশ্চনত আগবাঢ়ি যাওঁ Who was the only Assamese to take part in the historic Danti March? ঠিক আছে ঐতিহাসিক দান্তি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল চন্দ্ৰধৰ বৰুৱা লীলাধৰ বৰুৱা নবীন চন্দ্ৰ বৰদলৈ বিষ্ণুৰাম মেধি তো ইয়াৰ যেটো সহি আনসাৰ হ'ব গৈ তো লীলাধৰ বৰুৱা ঠিক আছে লীলাধৰ বৰুৱা হেইটোই হ'ব গৈ ইয়াৰ সহি আনসাৰ ঠিক আছে লীলাধৰ বৰুৱা হ'ব গৈ আমাৰ সহি আনসাৰ ঠিক আছে Who was the only Assamese to take part in historic round table conference as a representative of India? ভাৰতৰ প্ৰতিনিধি হিচাপে ঐতিহাসিক গোলমেজ সন্মিলনত ৰাউণ্ড টেবল কনফাৰেন্সত অংশগ্ৰহণ কৰা একমাত্ৰ অসমবাসী কোন আছিল ঠিক আছে তো অপচন কেটা হ'ল চন্দ্ৰধৰ বৰুৱা গোপীনাথ বৰদলৈ নবীন চন্দ্ৰ বৰদলৈ বিষ্ণুৰাম মেধি ঠিক আছে তো ইয়াৰ ভিতৰত যেটো সহি আনসাৰ হ'ব অপচন এ ঠিক আছে চন্দ্ৰধৰ বৰুৱাই মানে কি কৰিছিলে ৰাউণ্ড টেবলত কি কৰিছিলে ৰিপ্ৰেজেন্টেটিভ হৈছিলে ইণ্ডিয়াৰ ফালৰ পৰা The Fulguri uprising of the Fulguri area in the Nagaon district took place in the year কিমান চনত মানে অপচন কেটা চাওক 1841
1851, 1861, 1871 ঠিক আছে মানে নগাঁও জিলাৰ ফুলগুৰি অঞ্চলত ফুলগুৰি বিদ্ৰোহ কিমান চনত সংগঠিত হৈছিল তো ফুলগুৰি বিদ্ৰোহ সংগঠিত হৈছিল গৈ কিমান চনত অপশন সি দ্যাট মিন্স what 1861 চনত ঠিক আছে The Fulguri uprising of the Fulguri area in the Nagaon district took place in the year 1861. Nagaon জিলাৰ ফুলগুৰি অঞ্চলৰ ফুলগুৰি বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল 1861 চনত সংঘটিত হৈছিল ওকে তো নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো কি আছে Who led the first notable revolt against British in Assam ঠিক আছে অসমত ব্ৰিটিছৰ বিৰুদ্ধে অতিমু উল্লেখযোগ্য বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ঠিক আছে তো এই বিদ্ৰোহৰ নেতৃত্ব কোনে কোনে দিছিল অপচন আছে কি পিয়লি ফুকন আছে জেউৰাম দুলিয়া বড়ো আছে নেক্সট কি আছে গুমধৰ কোঁৱৰ আৰু আছে কি হৰকান্ত ঠিক আছে তো ইয়াৰ ভিতৰত যেটো অপচন সহি হ'ব গুমধৰ কোঁৱৰ ঠিক আছে এই যে গুমধৰ কোঁৱৰ হয় তেৱই মানে ইয়াৰ অপচনৰ সহি আনসাৰ হয় Who led the famous 1857 revolt against British in Assam? অসমত ব্ৰিটিছৰ বিৰুদ্ধে 1857 চনৰ বিখ্যাত বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ঠিক আছে বিখ্যাত বিদ্ৰোহৰ নেতৃত্ব তেতিয়া কোনে দিছিল অপচন আছে কি পিয়লি ফুকন আৰু জেউৰাম দুলিয়া বৰুৱাই ঠিক আছে নেক্সট কি আছে হৰকান্ত এণ্ড হৰনাথ ঠিক আছে নেক্সট কি আছে চাওক মণিৰাম দেৱান আৰু পিয়লি ফুকন ঠিক আছে আৰু নেক্সট অপচন ডি আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড গুণাভিৰাম বৰুৱা ঠিক আছে তো ইয়াৰ ভিতৰত সহি আনসাৰ হ'ব কি মণিৰাম দেৱান ঠিক আছে মণিৰাম দেৱান আৰু পিয়লি ফুকন ঠিক আছে মণিৰাম দেৱান আৰু পিয়লি ফুকন এই পিয়লি বৰুৱা এইটো হ'বগৈ আনসাৰ তো ইয়াতে অলপ ৰাইটিংটো ভুল হৈ গৈছে ঠিক আছে ইয়াতে হ'ব অকল দুলিয়া হ'ব ঠিক আছে দুলিয়া বৰুৱা ঠিক আছে জিউৰাম দুলিয়া বৰুৱা নেক্সট কুৱেশ্যন চাওক হু ৱাজ ন'ন এজ বিক্ৰমাদিত্য অফ কামৰূপ কোন কামৰূপৰ বিক্ৰমাদিত্য বুলি জনাজাত ঠিক আছে ৰুদ্ৰসিংহ নে লাচিত বৰফুকন নে নৰনাৰায়ণ নে চিলাৰায় তো ইয়াৰ ভিতৰত যেটো সহি আনসাৰ হ'ব সেইটো হ'ব কি নৰনাৰায়ণ ঠিক আছে অপচন সি হ'বগৈ ইয়াৰ সহি আনসাৰ নেক্সট কুৱেশ্যন চাওক কুৱেশ্যন নম্বৰ 33 The Ahom kingdom originated in which period of history ঠিক আছে ইতিহাসৰ কোন সময়ছোৱাত আহোম ৰাজ্যৰ উৎপত্তি হৈছিল ঠিক আছে তো কি আছে অপচন কে চাওক medieval ancient modern and none of this ঠিক আছে মধ্যযুগীয় আধুনিক প্ৰাচীন আৰু ওপৰৰ এটাও নহয় ঠিক আছে তো ইয়াৰ যেটো সহি আনসাৰ হ'ব অপচন এ medieval ঠিক আছে medieval টোই হ'ব ইয়াৰ সহি আনসাৰ মধ্যযুগীয় ঠিক আছে নেক্সট কোৱেশ্চন চাওক মালেচ্ছা ৰাজবংশৰ কাৰ দ্বাৰা প্ৰতিষ্ঠিত কৰা হৈছিল মালেচ্ছা ডাইনেষ্টি was established by ঠিক আছে তো ইয়াৰ কি হ'ব শালাস্তম্ভা ভাৰ্মান দেন পাল আৰু none of this তো ইয়াৰ যেটো সহি আনসাৰ হ'ব শালস্তম্ভা ঠিক আছে শালস্তম্ভা যেটো হ'ব সেইটো হ'বগৈ অপচন এ ইয়াৰ আনসাৰ How many ঘোষাস are there in নামঘোষা ঠিক আছে নামঘোষাত কিমান ঘোষা আছে 15 অপচন এ আছে চাওক কি 500 1000 1500 দেন 2000 তো ইয়াৰ যেটো সহি আনসাৰ হ'বগৈ অপচন বি 1000 ঠিক আছে 1000 মানে কি 1000টা ঘোষা আছে নামঘোষাত নেক্সট কি চাওক The Ahom king Shiva Singha declared his chief queen as Bor Raja who was she আহোম ৰজা শিৱসিংহ তেওঁৰ মুখ্য ৰাণীক বৰ ৰজা বুলি ঘোষণা কৰিছিল তো ৰাণীজনীৰ নাম কি আছিল ফুলেশ্বৰী অম্বিকা দেন মুলাগাভৰু দেন কি আছে সাৰ্বেশ্বৰী ঠিক আছে তো ইয়াৰ যেটো সহি আনসাৰ হ'ব ফুলেশ্বৰী ঠিক আছে ফুলেশ্বৰী অপচন এ হ'বগৈ ইয়াৰ সহি আনসাৰ নেক্সট কুৱেশ্যন চাওক The Moamoria rebellion is related to which of the following মোৱামৰীয়া বিদ্ৰোহ নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত
ঠিক আছে তো অপশন আছে কনফ্লিক্ট বিটুইন আহোমস এণ্ড মৰাণছ কনফ্লিক্ট বিটুইন আহোমস এণ্ড মোগলছ কনফ্লিক্ট বিটুইন আহোমস এণ্ড চুতীয়াছ নান অফ দিছ মানে কি আহোম আৰু মৰাণসকলৰ মাজত সংঘৰ্ষ হৈছিল নে আহোম আৰু মোগলৰ মাজত সংঘৰ্ষ হৈছিল নে আহোম আৰু চুতীয়াসকলৰ মাজত সংঘৰ্ষ হৈছিল নে ওপৰৰ এটাও নহয় নান অফ দ্য এবভ ঠিক আছে তো ইয়াৰ যেটো সহি আনসাৰ হ'ব কনফ্লিক্ট বিটুইন আহোমস এণ্ড মৰাণছ অপশন এ হ'বগৈ সহি আনসাৰ কনফ্লিক্ট বিটুইন আহোমস এণ্ড মৰাণছ নেক্সট কুৱেশ্যন কি চাওক নৰকাসুৰ founded which dynasty নৰকাসুৰ কোনটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল ঠিক আছে অপশন কি আছে পাল ডাইনেষ্টি শালস্তম্ভ বৰ্মন দেন কি আছে ভৌমা তো অপশন যেটো আছে এই কেটাৰ তো অপশনৰ ভিতৰত সহি আনসাৰ হ'ব অপশন ডি ভৌমা ৰাজবংশৰ আন্ডাৰত আছিল কোন এই নৰকাসুৰে মানে সৰি আন্ডাৰত নহয় নৰকাসুৰ কি কৰিছিলে এই নৰকাসুৰে যেটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিলে হেইটোৰ নাম হ'ল কি ভৌমা ৰাজবংশ নেক্সট কুৱেশ্যন চাওক who was the first Ahom emperor assume the Hindu title স্বৰ্গনাৰায়ণ হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম সম্ৰাট কোন আছিল ঠিক আছে শিৱসিংহ নে প্ৰতাপ সিংহ নে জয়ধ্বজ সিংহ নে চুহুংমুং ঠিক আছে তো এই যে অপশন কেটা আছে তাৰ ভিতৰত যেটো সহি আনসাৰ হ'ব কি চুহুংমুং ঠিক আছে চুহুংমুং হ'বগৈ ইয়াৰ সহি আনসাৰ ঠিক আছে চুহুংমুং কি কৰিছিলে তো স্বৰ্গনাৰায়ণ মানে উপাধি গ্ৰহণ কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যন হ'ল আৰু এই মানে কি কয় সেকেন্ড সিৰিজৰ পাৰ্ট 2 এটো লাষ্ট কুৱেশ্যন হয় আপোনালোকে দেখিছে 40 নম্বৰ আহি পালোহি শোণিতপুৰ was the capital of শোণিতপুৰ নিম্নলিখিত কাৰ ৰাজধানী আছিল শোণিতপুৰ কাৰ ৰাজধানী আছিল ভাস্কৰ বৰ্মন না নাৰাকা না মহিৰংগ দানৱ না বন ৰজা তো শোণিতপুৰ আছিল কি বান ৰজাৰ ঠিক আছে বান ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ আছিল কি বান ৰজাৰ ৰাজধানী ঠিক আছে অপশন ডি হ'বগৈ ইয়াৰ সহি আনসাৰ ঠিক আছে তো আজি আমি কি কৰিলো 40টা 20টা যোৱাকালি মানে লাষ্ট ক্লাছত পাৰ্ট 1ত আৰু আজি 20টা কুৱেশ্যন টোটাল 40টা কুৱেশ্যন ডিসকাস কৰিলো তো থ্যাংক ইউ ৰিগাৰ্ডছ লেটস লাৰ্ন উইথ নয়ন ইউটিউব চেনেল আপোনালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভাল পালে ভিডিঅ'বোৰ লাইক শ্বেয়াৰ আৰু কমেন্টও কৰিব ধন্যবাদ থ্যাংক ইউ